নমস্কাৰ বন্ধুসকল, আপোনালোকে বাৰু নীলা চাহ খাই পাইছেনে? আজি মই আপোনালোকক দেখুৱাম বহু ৰঙী চাহ। চাওঁ আহকচোন। আহকচোন বন্ধুসকল, এই চাহৰ আঁৰৰ মানুহজনৰ লগত কথা পাতোঁ। বহু ৰঙী চাহ আচলতে নেদেখিলে বা সেৱন নকৰিলে আপুনি বিশ্বাস নকৰিব। কি ধৰণে সম্ভৱ হৈছে, আচলতে অসম্ভৱক সম্ভৱ কৰি তুলিছে ৰঞ্জিত বৰুৱাদেৱে। আৰু মই প্ৰথম দেখুৱাইছোঁৱেই, এয়া হ'ল ব্লু টি, এয়া নীলা চাহ। আৰু এয়া সম্পূৰ্ণ থলুৱা যিবোৰ আমাৰ বস্তু, থলুৱা আমাৰ অসমৰ যি বস্তু আছে সেইসমূহ বস্তুৰে তৈয়াৰ কৰা হৈছে, বিশেষকৈ প্ৰস্তুত কৰা হৈছে। আৰু এই ব্লু টি প্ৰস্তুত কৰিছে অপৰাজিতা ফুলে। আৰু অপৰাজিতা ফুল এই ধৰণে কি ধৰণে কি কৰে অকণমান যদি বুজাই দিয়া না। আমি কেঁচা অপৰাজিতা ফুল আনি পেলাই ডিহাইড্ৰেট কৰোঁ, চাৰ্টেন পাৰ্চেণ্টেজ মইশ্চাৰ ৰিমুভ কৰি আমি চাহপাতটো গ্ৰীণ টিৰ লগত ব্লেণ্ডিং কৰোঁ চাৰ্টেন পাৰ্চেণ্টেজত। তাৰ যিটো কালাৰ আৰু টেষ্টটো এইটো নেচাৰেল হয়, কোনো আৰ্টিফিচিয়েল কালাৰ বা ফ্লেভাৰ এড কৰা হোৱা নাই ইয়াতে। আচলতে সঁচাকৈ ইমান কি ধৰণে সম্ভৱ আচলতে আপুনি এবাৰ খাই চাব। আৰু আমি যিহেতু গম পাইছোঁ যে আপোনালোকৰ একোখন চাহৰ কেফে আছে। হয়, চাহৰ কেফেখন তাত কিমানবিধ চাহ পোৱা যায়? আমাৰ কেফেখন নাম জাষ্ট টি, বিপণন ক্ষেত্ৰ পাঞ্জাৱাৰীত আছে। তাতে আমি বৰ্তমান প্ৰায় ৬২বিধ চাহ খুৱাওঁ। তাৰ ভিতৰত আৰু চাহ আমি আমাৰ প্ৰডাক্টছ যিখিনি আছে আমি গোটেইখিনি চেম্পলিঙো কৰোঁ আৰু বিভিন্ন ধৰণৰ চাহ খুৱাওঁ, যেনেকৈ তন্দুৰী চাহ, মালাই মছলা টি, কেশৰী চাহ, ব্লু টি, ভোট জলকীয়া চাহ। আৰু অসমৰ কিছুমান চাহৰ এক্সপিৰিয়েঞ্চ দিওঁ, যেনেকৈ বানবাটিত চাহ দিওঁ। অসমৰ আমি চেলেকা চাহ, য'ত বানবাটিৰ আচল গুড়ৰ টুকুৰাৰ লগত গামোচা এখন পৰিধান কৰি মানুহে খায়। ত' সেইটো এটা কমপ্লিট এক্সপিৰিয়েঞ্চ। ট্ৰেডিশ্যনেল ৱে অফ ড্ৰিংকিং দ্য টি, এইবোৰ আমি তাত আৰম্ভ কৰিছোঁ। আৰু ভেৰি ৰিচেণ্টলি আমি আৰম্ভ কৰিছোঁ বিস্কিট টি, যিটো এটা এডিবল কাপ হয়। আপুনি চাহটো খোৱাৰ পিছত কাপটো আপুনি খাব পাৰে। এইটো এটা এক্সাইটিং এক্সপিৰিয়েঞ্চ। এনেকুৱা ধৰণৰ আমি কিছুমান চাহৰ তাত যোগাৰ কৰিছোঁ। এয়া ভোট জলকীয়া চাহ। মই যিমান দূৰ গম পালোঁ যে এয়া ভোট জলকীয়া চাহ। আৰু ভোট জলকীয়াও এয়া আমাৰ থলুৱা যি ভোট জলকীয়া আমি আমাৰ ঘৰত কৰোঁ বা আমি বিভিন্ন আমি ইয়াত থলুৱা যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকেও এই যি খেতি কৰে আৰু যিসকল খেতিয়ক আছে তেওঁলোকে যি খেতি কৰে তাৰ পৰা এই বনোৱা হৈছে ভোট জলকীয়া চাহ। কি ধৰণে সম্ভৱ হৈছে, আচলতে অসম্ভৱক সম্ভৱ কৰি তুলিছে। আৰু সকলোতকৈ ব্যতিক্ৰমী চাহ বুলি ক'লে এয়া পাণৰ পৰা প্ৰস্তুত কৰা চাহ। এয়া পাণ আৰু আপোনাৰ চাহপাত দিয়া হৈছে ন? হয়, পাণ আৰু চাহপাত আৰু অকণ তাত আপুনি অলপ ইনগ্ৰিডিয়েণ্টছ এড কৰিছোঁ, যেনেকৈ চফ আছে। এই বস্তুটো এটা পাণৰ টেষ্ট আহে চাহ একাপৰ লগত, খাই ভাল লাগে। এয়া দেখিলে নহয়। আৰু আমি আৰু বহুত চাম আৰু কি কি আছে, কেনেকুৱা ধৰণৰ আছে। বাঁহ গাজৰ চাহ আছে, এয়া বাঁহ গাজৰ চাহ। আৰু হয়তো আপোনালোকে খাই চালে বহুত টেষ্টি আচলতে আৰু বহুত ইউনিক হয়, ব্যতিক্ৰমী। মই প্ৰথমতেও কৈছোঁ আৰু বাৰে বাৰে কওঁ, আচলতে ব্যতিক্ৰমী, সম্পূৰ্ণ ব্যতিক্ৰমী সকলোবোৰ বস্তুৱে আচলতে। আৰু এয়া আপোনাৰ মুগা পলুৰ যি পাত, সেই মুগা পলুৰ পাতেদি প্ৰস্তুত কৰা এবিধ চাহ। এয়া সঁচাকৈ কিদৰে সম্ভৱ হৈছে আচলতে তেওঁলোকেহে আমাক ভালদৰে ক'ব পাৰিব। আৰু সঁচাকৈ আৰু আছে আপোনাৰ ৰ'জ গ্ৰীণ টি। এয়া গোলাপৰ পৰা প্ৰস্তুত কৰা এবিধ চাহ। আমি ৰঙা চাহ খাওঁ, গাখীৰ চাহ খাওঁ, কিন্তু ইয়াত আমি ভিন্ন ৰঙৰ এয়া আমাৰ 4টা ৰং আমি দেখুৱাবলৈ পাৰিছোঁ। কিন্তু ইয়াত বিভিন্ন ৰঙৰ আছে। ইয়াত গোলাপৰ চাহ আছে, ইয়াত বাঁহ গাজৰ চাহ আছে, ইয়াত গল্ডেন টি আছে আৰু বিভিন্ন ধৰণৰ চাহ আছে। আৰু আমি দেখুৱাম এবাৰ কি ধৰণে চাহসমূহ প্ৰস্তুত কৰে সেয়াও আমি দেখুৱাম।
আৰু দেখুৱাব বিচাৰিছোঁ আপোনালোকক ৰুদ্ৰাক্ষ ট্ৰী আৰু ৰুদ্ৰাক্ষ ট্ৰী হয়তো আপোনালোকে ৰুদ্ৰাক্ষ মণি পিন্ধে, আপোনালোকে ডিঙিত ওলমাই লয় বা হাতত ওলমাই লয়, কিন্তু আপোনালোকক দেখুৱাবলৈ পাই সঁচাকৈ সুখী হৈছোঁ। আচলতে গৌৰৱৰ কথা এয়া, অসমীয়া হিচাপে মই গৌৰৱ কৰিব পাৰোঁ। অসমৰ লোকে অসমীয়া থলুৱা যিসমূহ বস্তু আছে, যিসমূহ আমাৰ থলুৱা খেতি কৰা, যিসমূহ খেতিয়কৰ কষ্টৰ ঘাম মাটিত পেলাই যি খেতি কৰে, সেই খেতিৰে যিসমূহ চাহ প্ৰস্তুত কৰিছে, যিসমূহ সঁচাকৈ ব্যতিক্ৰমী ৰূপত চাহসমূহ যি প্ৰস্তুত কৰিছে, সেয়া সঁচাকৈ শলাগিবলগীয়া। আৰু আপোনালোকক দেখুৱাইছোঁ যে ৰুদ্ৰাক্ষ চাহ, সেয়া সঁচাকৈ চাওঁ আহক এবাৰ কি ধৰণে প্ৰস্তুত কৰে আমাৰ চাহসমূহ। যদি 03 আগতে আছে 04 কৈ দিয়া, যদি তুমি কনফিডেণ্ট যদি হয়। বন্ধুসকল, এয়া চাওক কি ধৰণে বাইদেউসকলে প্ৰস্তুত কৰিছে চাহসমূহ। বিভিন্ন ৰঙী বিভিন্ন চাহসমূহৰ এয়া বটলসমূহ আপোনালোকে দেখিছে। ৰ'জ, ৰুদ্ৰাক্ষ, গল্ডেন টি, ব্লু টি, ভোট জলকীয়াৰ চাহ, বহুতো আছে চাহ। আপোনালোকে চাওকচোন, ইমান ধুনীয়া ধুনীয়াকৈ প্ৰস্তুত কৰি পেকেটিং কৰা হৈছে। আৰু চাওকচোন, বটলসমূহ ইমান সুন্দৰভাৱে প্ৰস্তুত কৰা হৈছে। চাওকচোন বাইদেউসকলে কিদৰে পেকেটিং কৰে চাহসমূহ। এই বহুৰঙী চাহ মাথো অসমতে নহয়, বিদেশতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এয়া চাওকচোন, ৰঞ্জিতদেৱে বহুকেইটা এৱাৰ্ড পাইছে। এইসমূহ এৱাৰ্ড ইমান সুন্দৰভাৱে সজাই ৰাখিছে, চাওকচোন। এয়া চাওক, ৰঙা ৰঙা ভোট জলকীয়া চাহ। আপোনালোকৰ যদি মাৰ্কেনৰ কোনো প্ৰব্লেম আছে, তেন্তে আপোনালোকে এৰমিকা ট্ৰী অফিচলৈ যাব পাৰে, নতুবা তেখেতলোকৰ যি গুৱাহাটীত কেফে আছে তালৈও যাব পাৰে। মাত্ৰ আপোনালোকে এবাৰ সেৱন কৰি চাওকচোন, বহুত ভাল পাব। মই নিজেই সেৱন কৰি বহুখিনি আৰাম পাইছোঁ।